আজি মোৰ নাইট শিফ্ট আছে, চ' দিনত ফ্ৰী আছোঁ, ভাবিলোঁ গাঁৱৰ ঘৰলৈ যাওঁ। চ' মাইনাক এটা চুমা খাই গাঁৱৰ ঘৰলৈ যাব ল'লোঁ। আচলতে গাঁৱৰ মানে আমাৰ তাত আছে, পেহী আছে, আইতা আছিল, এবছৰমান আগত ঢুকাল। আৰু বৰ্তমান গাঁৱত যাই থাকিব লগা হয়, কাৰণ পেহী অকলে থাকে ইয়াতে, মাতো কিন্তু পেহী নাহে। চ' ধুনীয়া চিনেৰী চাই চাই যাওঁ গাঁৱত। বতৰটো আজি ভাল, কিন্তু ৰাস্তাতে পালোঁ বৰষুণৰ লগত মোৰ ৰিলেশ্যন বহুত পুৰণা। আৰু আপোনালোকক মথাউৰিৰে যাব লগা হয়। এই বেলেগ ৰাস্তাও আছে, কিন্তু মই মথাউৰিৰে যাওঁ। কিন্তু আজি ৰাস্তা চাওক, এই ক'ত ৰখিব লগা হৈছে, কিন্তু কিবা কৈ ৰাস্তাটো পাৰ কৰিলোঁ। পেহী আৰু মই বেংকলৈ যাম, পেহীৰ কিবা এটা বেংকৰ কাম আছে। অ' পেহী, যাবানে? ওলা, বৰষুণ দেখোন গোটেই। এয়া আকৌ ছাগলী পুহি বিৰাট ভাল পায়, আছে 10-12টামান ছাগলী। বেংক আহি পালোঁ, বেংকত লাইন চাওক, মানে মাথা পায়। কিন্তু কিবা কৈ কামবোৰ কমপ্লিট কৰিলোঁ। আৰু এয়া চাওক, মই মধুৰিআম পাৰি আছোঁ, মধুৰিআম আনিলোঁ 5-6টামান মধুৰিআম। এনেকৈ দিনটো পাৰ হৈ গ'ল, মানে 4টা-5টাই বাজি ঘৰ আহি পাওঁতে। আৰু ৰাতিপুৱাৰ ফেচখন চাওক, আৰু এতিয়াৰ ফেচখন।